Good morning students. আজিৰ ক্লাছত জ্ঞানমালিনীৰ কবিৰূপে খ্যাত মফিজুদ্দিন আহমদ হাজৰিকাৰ আধ্যাত্মিক ভাৱসম্পন্ন বিশ্বখনিকৰ কবিতাটি আলোচনা কৰিম। কবি মফিজুদ্দিন আহমদ হাজৰিকাদেৱ জোনাকী যুগৰ কবি সাহিত্যিকসকলৰ সমসাময়িক হ'লেও সেই কাকতৰ লগত তেখেত জড়িত নাছিল। সেইবাবে হয়তো কবিগৰাকীৰ কবিতাৰ বিষয় আৰু ছন্দৰীতি কিছু পৃথক। সহজ সৰল ঘৰুৱা ভাষাৰ যোগেদি সহজবোধ্য ৰূপকৰ সহায়ত তেখেতে আধ্যাত্মিক তত্ত্ব সুন্দৰভাৱে প্ৰকাশ কৰি গৈছে। প্ৰথমে তোমালোকক কবিগৰাকীৰ চমু পৰিচয় সম্পৰ্কে কিছু কথা ক'ম। মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম হয় 1870 চনত ডিব্ৰুগড়ত। তেখেতৰ 1896 চনত প্ৰকাশ হোৱা জ্ঞানমালিনী কবিতা পুথিখনৰ বাবেই অসমীয়া সাহিত্য জগতত জ্ঞানমালিনীৰ কবিৰূপে জনা যায়। তেখেতৰ মৰণোত্তৰ কালত তত্ত্ব পাৰিজাত নাম দি কাব্যপুথি এখন প্ৰকাশ কৰা হৈছে। আহমদ হাজৰিকাদেৱে 1930 চনত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ গোলাঘাট অধিৱেশনত সভাপতিৰ আসন অলংকৃত কৰিছিল। অসমীয়া ভাষাত চুফী সাধকসকলৰ ভাৱধাৰা তেখেতৰ কবিতাৰ মাজেদি প্ৰথম প্ৰকাশ পায়। 1958 চনত তেখেতৰ পৰলোকপ্ৰাপ্তি ঘটে। তোমালোকে কবিগৰাকীৰ জীৱনৰ উল্লেখযোগ্য কথাখিনি মনত ৰাখিবা। এতিয়া কবিতাটিৰ মূল বিষয়বস্তু সম্পৰ্কে কিছু কথা আলোচনা কৰিম। বিশ্বখনিকৰ কবিতাটি এটি আধ্যাত্মিক দৰ্শনৰ কবিতা। বিশ্ব নিৰ্মাণ কৰোঁতা ঈশ্বৰেই হ'ল বিশ্বখনিকৰ। এই বিশ্বত ভগৱানৰ বাহিৰে আন একোৰে অস্তিত্ব নাই। তেওঁ বিশ্বৰ জড় আৰু জীৱ প্ৰত্যেকটো বস্তুৰ মাজত অন্তৰ্নিহিত হৈ আছে। পৃথিৱীৰ সকলো কাৰ্যৰ মূলতে তেওঁৱেই। শিল কাঠ মাটিৰে খনিকৰে মূৰ্তি নিৰ্মাণ কৰাৰ দৰে ভগৱানেও খনিকৰ ৰূপে সমগ্ৰ বিশ্বকে তিল তিলকৈ গঢ়ি তুলিছে। যদিও তেওঁক কোনো দেখা নাপায় তথাপিও তেওঁ অন্তৰ্যামী, সৰ্বজ্ঞানী, বিশ্বৰ প্ৰাণ, আত্মা, এক সৰ্বশক্তিমান আত্মাস্বৰূপ। কবিতাটিত কবিয়ে প্ৰথমে উল্লেখ কৰিছে, দেখা নাই যদিচ্ছাটো আছে ত্ৰিলোকৰ, নিশ্চয় নিশ্চয় এটি বিশ্বখনিকৰ। যদিও আমি কোনেও তেওঁক দেখা নাই তথাপি বিশ্বখনিকৰৰ অস্তিত্ব সকলোতে বিৰাজমান। তেওঁৰ কৃপাতেই গ্ৰহ, তৰা, বেলি, জোন এই আটাইবোৰ নিজৰ গতিত চলি আছে। লৌৰা তিৰোতা, আই ভাই এই সকলোকে পাই আত্মীয়তাৰ জুৰিৰে বান্ধ খাই মৰু জগতত সকলোৱে বাস কৰিব পাৰিছে। মায়াৰ ওৰণিৰে মুখ ঢাকি তেওঁ সকলোৰে ওচৰতে থাকে। সেই খেপিয়ালে তেওঁক চুব নোৱাৰি আৰু চকুৰে আমি দেখিবলৈ নাপাওঁ। সত্য, ৰজ আৰু তম এই তিনি গুণতে জগতৰ স্থিতি আৰু লয়। সত্যগুণ সুখদায়ক আৰু জ্ঞানাত্মক। ই জীৱক সুখত আসক্ত কৰি মুগ্ধ কৰে। ৰজগুণ ৰাগাত্মক অৰ্থাৎ ই মানুহক বিষয়ত আসক্ত কৰে। তমগুণ অজ্ঞানৰ পৰা হয়। এই গুণে জীৱৰ অন্তৰত মোহ উৎপন্ন কৰে আৰু প্ৰমাদ, আলস্য, নিদ্ৰাৰ দ্বাৰা সকলো ঢাকি ৰাখি জীৱক মায়ামোহত বন্দী কৰে। সত্যগুণৰ অধিকাৰী হ'লে জ্ঞান আৰু সুখ পোৱা যায়। ৰজগুণে দুখ নমাই আনে আৰু তমগুণে জীৱনলৈ অজ্ঞানতা নমাই আনে। তোমালোকে মনত ৰাখিবা, পৰীক্ষাৰ কাৰণে অতি দৰকাৰী এটা প্ৰশ্ন এইখিনিতে উল্লেখ কৰিছোঁ যে সত্য, ৰজ আৰু তমগুণ কি? তোমাৰ নিজৰ ভাষাৰে বুজাই লিখা। তোমালোকক সত্য, ৰজ আৰু তমগুণ সম্পৰ্কে এইখিনিতে মই মূল কথাখিনি ক'লোঁ। এই সকলো গুণৰ ঊৰ্ধত ভগৱান থকাৰ কাৰণে তেওঁক নিৰ্গুণ বুলি কোৱা হয়। বিশ্বৰ সকলোতে তেওঁৰ দয়াৰ পৰশ আছে। ভগৱানৰ আশীৰ্বাদত কুঁহি গজালিয়ে একোজোপা বিশাল গছৰ আকৃতি ধাৰণ কৰে। তেওঁৰ কৃপাতেই
এমাদিমা সন্তান ডেকা তেজেৰে পাহোৱাল হৈ উঠে। কবিয়ে উল্লেখ কৰিছে, তেওঁৱে মান, তেওঁৱে দানি, তেওঁৱে দান, তেওঁৱে কাম, তেওঁৱে কৰ্মী, খেতিয়ক, তেওঁৱে জ্ঞানী, তেওঁৱে জ্ঞান, তেওঁৱে তীখা, তেওঁৱে শান, তেওঁৱে ধৰ্ম, তেওঁৱে ধৰ্মী, বুদ্ধিয়ক, তেওঁৱে পানী, তেওঁৱে মাছ, তেওঁৱে এক, তেওঁৱে পাঁচ, তেওঁৱে যোগী, তপস্বীও, তেওঁৱে বাজিকৰ, তেওঁৱে ধনী, তেওঁৱে ধন, গোমস্তাও মহাজন, তেওঁৱে কাম, তেওঁৱে কৰ্মী, তেওঁৱে কাৰিকৰ, নিশ্চয় তেওঁৱে বিশ্বখনিকৰ। ইজনেই হৈছে ঈশ্বৰ, অন্তৰ্যামী, সৰ্বজ্ঞান, বিশ্ব আত্মা প্ৰাণ, তেওঁৱেই হৈছে সৰ্বশক্তিমান। যদিও চাক্ষুষ দৃষ্টিৰে আজিলৈকে কোনেও তেওঁক প্ৰত্যক্ষ কৰা নাই, তথাপি ত্ৰিলোকৰ সৃষ্টিৰ মূলতে এক পৰম সত্তাৰ অস্তিত্ব অনুভৱ কৰিব পাৰি। তেওঁৰ মহিমা অন্তহীন, সকলোতে তেওঁ বিৰাজমান। তেওঁক যদিও কোনেও দেখা নাপায়, তথাপি তেওঁৱেই অন্তৰ্যামী, সৰ্বজ্ঞানী, বিশ্বৰ প্ৰাণ, আত্মা, সকলোতে বিয়পি থকা সৰ্বশক্তিমান এক পৰম সত্তা। তোমালোকে নিশ্চয় কবিতাটিৰ মূল বিষয়বস্তু ভালদৰে বুজিব পাৰিছা। কবিতাটো তোমালোকে পুনৰ ভালদৰে পঢ়ি মূল বিষয়বস্তু ভালদৰে মনত ৰাখিবলৈ যত্ন কৰিবা।